নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি বনালোঁ লোকেল কুকুৰাৰ আঞ্জা। মইনো কেনেকৈ বনালোঁ আপোনালোকক তাকে দেখুৱাবলৈ ভাবিছোঁ। ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ চাই যাওকচোন। এয়া ধুনীয়াকৈ পাখি চাকি গুচালোঁ আৰু এইটো গেছটো জ্বলাই এতিয়া অলপ পুৰি ল'ম, যাতে যেন সৰু সৰু নোমবিলাক নাথাকে, সেইকাৰণে অলপ পুৰি লৈছোঁ। বেছি পুৰিব নালাগে, বেছি পুৰিলে গোন্ধায়, সেইকাৰণে অলপ পুৰিব লাগে। এতিয়া ধুনীয়াকৈ পোৰা হ'ল। এতিয়া কাটি মেলি ধুনীয়াকৈ কাটি লৈছোঁ। এনেকৈ ধুনীয়াকৈ কাটি লৈ আৰু বনাম আৰু এই কুকুৰাটো গাই কুকুৰা আছিলে, লগত ডিমো আছে। ধুনীয়াকৈ কাটি মেলিলোঁ। এটা গেছ এখনত কেৰাহীখন পাতি লৈছোঁ, পাতি দিলোঁ আৰু গোঠা জিৰা আৰু ইলাচি, লং, ডালচেনি দুটামান দি দিছোঁ। এইবিলাক ফুটি গৈছে আৰু হৈ গৈছে। তেতিয়া পিঁয়াজ আৰু কেঁচা জলকীয়া দি দিছোঁ। ধুনীয়াকৈ এতিয়া পিঁয়াজ আৰু জলকীয়াও ৰং হোৱা হৈছে। এতিয়া দি দিছোঁ আদা নহৰু পিছা আৰু জিৰা গুড়ি আৰু ধনিয়া গুড়ি, এনেকৈ আৰু গোটেইটো দি দিছোঁ ইয়াতে, আৰু হালধি গুড়ি দিছোঁ আৰু নিমখ, সকলোখিনি দি ধুনীয়াকৈ ভাজি ল'ম মছলাটো। এনেকৈ ধুনীয়াকৈ ভাজি লৈ যেতিয়া যাতে পুৰি নাযায়, লৰাই থাকিব, তেতিয়া বেছি চব্জিটো সোৱাদ হয় আৰু খাবলৈ টেষ্টি হয়। এতিয়া আমি যিটো মছলা পিচিলৈ মছলাৰ পানী আছিলে, এইটো অলপ অলপকৈ দি এনেকৈ লৰাই দিছোঁ, যাতে যেন পুৰি নাযায়, কেৰাহীত লাগি নধৰে, এইকাৰণে লৰাই থাকিবলগীয়া হয়। আৰু অলপ অলপকৈ দি এনেকৈ ধুনীয়াকৈ মিক্স কৰি গোটেইখিনি মিক্স কৰি লৈছোঁ। আপোনালোকেও নিজৰ চবে নিজৰ কিবা বনাই নহয় যে চবে চব মছলা কোনোবাই বেয়াও পায়। আৰু এতিয়া মাংসটো দি দিছোঁ। মই মাংসটো দুভাগ কৰিলোঁ, এভাগ কোমোৰা দালিৰ লগত বনাম জালুক দি, এইকাৰণে এইটো তাৰ কৰি দিছোঁ। কাৰণ ল'ৰা ছোৱালীয়ে বেছি তাৰ এইটোকে ভাল পায়, ভাজাটোকে ভাল পায়, জোল টকাটো ইমান ভাল নাপায়, এইকাৰণে ভাজি দিছোঁ এনেকৈ। আৰু এয়া ধুনীয়াকৈ মোৰ ভাজা হৈ গ'ল। এতিয়া কোমোৰা আৰু দালিৰ চব্জিটো বনাবলৈ কেৰাহীখন বহাই দিছোঁ। তেল দি দিলোঁ আৰু পিঁয়াজ জলকীয়া দি দিছোঁ, দি আৰু নহৰু আদা সকলোখিনি দি দিছোঁ। ইয়াত মই বেলেগ মছলা দিয়া নাই, কাৰণ ইয়াত মই জালুক দিম আৰু ধনিয়া গুড়ি দিছোঁ আৰু শুকান জলকীয়া ভাজি পিনি খুন্দি দিছোঁ। অলপ এইটো ঝাল টকাকৈ বনাম মানে, এইকাৰণে আৰু শুকান জলকীয়াও দি দিছোঁ। এতিয়া মাংসটো দি দিছোঁ, কাৰণ ধুনীয়াকৈ মছলা সিজিলে, এইকাৰণে এতিয়া মাংসটো দি দিলোঁ। মাংস আদা সিজিলে, এইকাৰণে এতিয়া কোমোৰা আৰু দালি একেলগে দি দিছোঁ। মোৰ অলপ চৰ্দি হৈ আছে, সেইকাৰণে মাতটো এনেই বঙা হৈছে আৰু চৰ্দি, নাক বন্ধ হৈ আছে। ধুনীয়াকৈ মিক্স কৰি এতিয়া আকৌ জালুকটো খুন্দি দিছোঁ, জালুকৰ গুড়িটো দি দিছোঁ। এতিয়া ধুনীয়াকৈ মিক্স কৰি গৰম পানী দি দিছোঁ। গৰম পানী দিলে বেছি মাংসত সোৱাদ হয় আৰু বেছি ভাল লাগে, কাৰণ মাংস চব্জি বনালে গৰম পানী দিলে বেছি ভাল হয়। আৰু এনেকৈ আপোনালোকে নিশ্চয় বনাই খাইছে চাগে, হ'লেও মই যেনেকৈ বনাইছোঁ এইটো কৈ দিছোঁ, আৰু গৰম পানী দি বনালে বেছি মোৰ কাৰণে ভাল হয়। আৰু এয়া ধুনীয়াকৈ কোমোৰা চব্জি হৈ গ'ল, এতিয়া খাবহে লাগে আৰু।